কোৱাটো এটা ফেশ্বন হৈ গ'ল হয় নেকি আই চালা ৰাইডিং কৰি তই হেৰি কচোন বাৰু ABCD কেইটা বাৰু কচোন ABCD কেইটা ক কেইটা ক তহঁতি মোক ইয়াত টিউশ্যন কৰিবলৈ আহিছ নে কি কমেডি প্ৰগ্ৰেম কৰিবলৈ তইহে কৈছোঁ আই ডোণ্ট লাইক দিছ মেন না মই এইটো কৈছোঁ আৰু যেনিবা সেই বুলি তহঁতি ইয়াত নহ'ব কি কৰিব লাগে ABCD কেইটা সেইটো কেইটা ABCD কেইটা মানে ABCD চবেই জানে 23টা গৰু 26টা 26টা আগতেহে আছিলে আজিকালি 23টাহে আজিকালি 23টা হয় নাই বাৰু আজিকালি 23টা 26টা 23টা কেলে 3টা কাটি দিলে নহয় কি দিলে GST হয় হয় নাই বাৰু তই ঠিক আছে GST কাটি দিয়া নাই জানো দিলে সেইটো GSTটো কাটি দিছে ঠিক আছে তই ABCD কেইটা মাতি দে এতিয়া ABCD কেইটাটো কি মই মানে কেপিটেল লেটাৰত মাতিব লাগে নে স্মল লেটাৰত মাতিব লাগে কেপিটেল লেটাৰত মই কিমান ফৰেনাৰ লগত কথা পাতিলোঁ কোনো পাত্তাই নাপায় তই যে ইমান বেলেগ ফালি আছ তই ট্ৰেঞ্চলেশ্যন কৰচোন বাৰু মই ট্ৰেঞ্চলেশ্যন নকৰোঁ ন তই ইংৰাজী বিয়াত ফালি আছ নহয় মোক মই তোমাৰ কেঁকুৰা চুলি দেখি অবাক হৈ গ'লোঁ কচোন ইংলিছত মই ইংৰাজী মৰা নাই নহয় ন তই সেইটো কমেডি কৰিবলৈ আহিছে তই কচোন মই তোমাৰ কেঁকুৰা চুলি দেখি অবাক হৈ গ'লোঁ ইংলিছত এইটো একেবাৰে যি আই এম অবাক্টেড টু চি ইউৰ ডেকৰেটেড হেয়াৰ কি ক'লি আকৌ এবাৰ কচোন আই এম অবাক্টেড টু চি ইউৰ ডেকৰেটেড হেয়াৰ কৈছে যেন পাইছোঁ তই কচোন ঐ মই কি ক'লো তই কচোন বাৰু মইতো ইংৰাজী মৰা নাই নহয় মই তোক ছাপৰ্টহে কৰি আছোঁ যদি তুমি কৰিব নোৱাৰা মই কেনেকৈ কৰিব পাৰিম ইংৰাজীত তুমি কৰিব নোৱাৰিলে মই কেনেকৈ কৰিম আকৌ নহয় তই ইংৰাজীত ক মানুহক কৈ দে ইংৰাজীত ক'ব লাগে কম ইফ ইউ কেনট কেন হাউ কেন আই কেন আকৌ ই অলপ চোকা তই কচোন বা তুমি যদি কৰিব নোৱাৰা মই কেনেকৈ কৰিব পাৰিম সেইটোতো ক'লেই মইতো ক'লোৱেই দেখিছোন সেইটো ক'লেই দেখোন তই এটা কচোন এখন ফেন বেকা কৰিব নোৱাৰে কি এজন মানুহে ফেন বেকা কৰিব পাৰে নোৱাৰে ফেনখন চিলিং ফেন নে টেবুল ফেন সেইবোৰ দৰকাৰ নাই নতো এজন মানুহে ফেন বেকা কৰিব পাৰে আজিকালি ফেনবোৰ ইমান পাতল চবেই বেকা কৰিব পাৰিব সেইটো ইমান ইংৰাজীত ক'বলৈ কি ডাঙৰ কথা ইংৰাজীত ক আকৌ এজন মানুহে ফেন বেকা কৰিব পাৰে A man can bend fan হৈছে ঠিক আছে তই বাৰু মোক তোৰ ওচৰলৈ মাতছোন এইফালে আহক এইফালে তেনেকৈ মাতিলে নহ'ব নহয় ইংৰাজীত মাত তেতিয়াহে যাম অসমীয়াত নাহক অসমীয়াত নাযাওঁ কেলৈ যাম সেই নিগ্ৰুটোৰ চেহেৰা খোৱাটো সি অসমীয়াত ইংৰাজীতহে আহে অসমীয়াত নাহে কলিয়াটো ভাত চালি কৰিবলৈ নাহিবি অসমীয়াতে আহে একো নহয় ইমান নাযাওঁ অসমীয়াতে আহ নাযাওঁ তই মোক ইংৰাজীত তোৰ ওচৰলৈ মাত তেতিয়াহে যাম এই হ'ব ইমানৰ লাজ নিদিবি এইফালে আছোন এইফালে আছোন ইংৰাজীত কৈ দেচোন ইংৰাজীত কৈ দে এই কম কামিং কিয় কামিং নাকামিং কামিং বুলি নহয় নি নহয় কি হ'ব ন তেতিয়া কাক সুধিছ লাজ লগা নাই চৰম নাইকিয়া কাক সুধিছ এই তোমাক সুধিছোঁ হ'ব বাৰু তই আহ ইমান ধৰি নাথাকিবি আৰু নাই ধৰা নহয় মই ইয়াত আছোঁ কেনেকৈ ধৰিম কাম হেৰি আকৌ কাম হৈছে কামি ঠিক আছে এতিয়া বাৰু তই মোক ইয়াৰ পৰা তালৈ পঠিয়াই এতিয়া ৰকমটো উঠিব হ'ব আৰু এইটো গয়িং আৰু কি আছে চবেই জানে নগৈম ইয়াৰ পৰা তালৈ মোক ইংৰাজীত পঠিয়া হ'ব আৰু কি হ'ব কাক সুধিছ হ'ব ইমান আৰু তোক ওলাই পেলাব এইবোৰ কৈ নাথাকিবি হ'ব তই যাচোন তালৈ যা নাযাওঁ কেলৈ যাম তোক কি কৰিব লাগে তই মোক ইয়াৰ পৰা তালৈ পঠিয়া ইংৰাজীত অসমীয়াত নাযাওঁ কেলৈ যাম কাম here সেইটোকে নাজানে বুক বকলে কমেডি কৰিবলৈ আহিছা প্লিজ চৌধুৰাজ বিহুৰ বতৰ আপোনালোকৰ আগত বিহু এটা গাই শুনাইছোঁ গাঁৱনে
পৰ্বতৰ ঢেকীয়া লিহিৰি পতিয়া ছোৱালীয়ে জীন্স পেণ্ট পিন্ধে ঐ পিন্ধে তাকে দেখি ল'ৰাবোৰে হাতত মোবাইলটি লৈ সিহঁতৰ পিছে পিছে ঘূৰে মোৰ চেনি মাই সিহঁতৰ পিছে পিছে ঘূৰে ছোৱালী চাব যাবা কাউৰী পুৱাতে ল'ৰা চাব যাবা ৰাতি ঐ ৰাতি কেঁচা বুট চোবাই চোবাই ধাবাত বহি থাকে আৰু খেলি থাকে ৰামি মোৰ চেনি মাই আৰু খেলি থাকে ৰামি ঐ ৰামিটো হাৰিলে নিচাও বেছি হ'লে ৰাতিটো পৰি থাকে খালত ঐ খালত ঐ তাতে গৈ আমাৰ মেলেৰিয়া মহবোৰে মৰমেৰে চুমা দিয়ে গালত মোৰ চেনি মাই মৰমেৰে চুমা দিয়ে গালত পৰ্বতৰ ঢেকীয়া লিহিৰি পতিয়া ছোৱালীয়ে জীন্স পেণ্ট পিন্ধে ঐ পিন্ধে তাকে দেখি ল'ৰাবোৰে চেনি মাই সিহঁতৰ পিছে পিছে ঘূৰে চুলি সৰি গ'লে টপা মোৰ জিলিকে দাঁত সৰি গ'লে আলু ঐ আলু তোৰ দৰে ছোৱালী বিয়া পাতি নিলে ঘৰ না ভাঙিবনে বাৰু মোৰ চেনি মাই ঘৰ না ভাঙিবনে বাৰু ছোৱালী চাব যাবা আচলতে এইবিলাক ফেশ্বন হয়নে নাই বাৰু আজিকালি চব মানুহে ফেশ্বন দিব লাগে ভাল লাগে আজিকালি ল'ৰাবিলাকৰ দেখিছে নাই ফেশ্বন আজিকালি ল'ৰাবিলাকে চুলি আঁচুৰিবলৈ ফণি চনি নলয় ন এফালে চোৱা নাই এফালে চোৱা নাই কি হ'ল তই ইয়াত ল'ৰাৰ কথা বেয়াকৈ নকবি তলত তোক ফুলাই পঠিয়াব একেবাৰে ধান খেৰ হাগি যাবি এইখন ৰাং চালি নকৰিবি টাং চালি বুজিলি নহয় ভালে লাগে ল'ৰাবিলাকে এইচোৱা বখলিয়াই থ'লে চুলিবোৰ থিয় থিয়কৈ থৈ যে এইটো কি কয় এইটো কেটেলা কাট বুলি কয় কেটেলা কাট ল'ৰাবিলাকে কেটেলা কাট দিলে ইমান ভাল লাগে অ' চবেই কেটেলা কাটে দি দিবচোন ইমান ধুনীয়া লাগিব তাৰ উপৰি কাণত দেখিছে না ডাঙৰ গছাল এটা লৈ ফুৰে দেখিছে হাতত একেবাৰে গৰু পঘা গতে পঘা সোপাও লোমাই লৈ ফুৰে পাই মই দেখিছ কিন্তু এটা কথা ল'ৰাবিলাকৰ এটা কথা ভাবিলে মোৰ বৰ দুখ লাগে আকৌ কি মানে আজিকালি ল'ৰাবিলাকে নাই তলতহে জিন্স পেণ্ট পিন্ধে নাই তলত জিন্স পেণ্ট পিন্ধে আৰু কি ডাঙৰ কথা মানে নাই তলত জিন্স পেণ্ট পিন্ধে মোৰ পুৰাহঁতে গমেই নাপায় কি মানে জিন্স পেণ্টৰ তলেদি মাইনা পেণ্টৰ ইলাষ্টিকডালো পায় সেইটো কিন্তু বৰ বেয়া কথা হৈছে বেয়া কথা তই যে ল'ৰাবিলাকৰ কথা ইমান বেয়াকৈ কৈছ ছোৱালীবিলাকৰ কথা কিয় নকওঁ ছোৱালীবোৰ ভাল ছোৱালীবোৰ ভাল ই মানে ৰাস্তাত ছোৱালীবিলাকে নামাতে বুলি এই ছোৱালীৰ কথা নকয় কলিয়াটো কম আকৌ ছোৱালীবিলাকে ফেশ্বন দিলে ইমান ভাল লাগে নহয় আজিকালি ছোৱালীবিলাকেও ফেশ্বন কৰে বৰ ধুনীয়া ফেশ্বন কৰে ছোৱালীবিলাকে এইডোখৰত এশ পলা এইটো কি কাট বুলি কয় ষ্টেপ কাট ষ্টেপ কাট দিয়ে নহয় আৰু আজিকালি ছোৱালীবিলাকে কি কৰে জান নাই কি চুলিবোৰ ষ্ট্ৰেট কৰি পেলায় দেখিছোঁ গোটেই চুলিবোৰ ষ্ট্ৰেট কৰি পেলাই নহয় মানে মুখ বেকা হ'লেও কিন্তু চুলি ষ্ট্ৰেট হ'বই লাগিব
সেইটো হয় এটা কথা নহয় চুলিবোৰ ষ্ট্ৰেট কৰিব লাগে মানে চুলিবোৰ ষ্ট্ৰেট কৰিলে ভয় এটাও আছে নহয় গম পাৱ না কি ভয় কেলে পেপাৰ পাত্ৰ নপঢ় নেকি তই কি চুলিবোৰ ষ্ট্ৰেট কৰি যদি ক'ৰবালৈ ফুৰিবলৈ গৈ থাকে পাছফালৰ পৰা কোনোবাই গৈ যদি ডাইনী বুলি ভাবি মাৰি পেলাই তেতিয়া অৱশ্যে সেইটো এটা হয় কিন্তু এটা কথা আমাৰ ছোৱালীবিলাক আকৌ আমাৰ 3 প্ৰকাৰত মই ভাগ কৰি পেলালোঁ অথনি আহিলোঁ নহয় গৰু ছাগলী নেকি 3 প্ৰকাৰ এই নহয় মানে মই ৰাংচালী ছোৱালীবিলাকৰ কথাহে কৈছোঁ ৰাংচালী ছোৱালীবিলাক 3 প্ৰকাৰৰ গাঁৱলীয়া ছোৱালীবিলাক ঠিকেই আছে কাপোৰ কানি ভালকৈ পিন্ধে চব ঠিকে আছে খালি টাউনলৈ গ'লেহে সিহঁতৰ প্ৰকৃতি লৰে হয় গাঁৱলীয়া ছোৱালী পিছত আহিলে উভচৰ ছোৱালী সেইবিধটো আৰু টাউনীয়া ছোৱালী উভচৰ ছোৱালী কেনেকুৱা জানে নাই কেনেকুৱা মানে চুলিবোৰ পপতে কাটিব মানে ল'ৰা নে ছোৱালী ধৰিবই নোৱাৰি মানে চি যে গুড বয় চি যে গুড বয় টাইট স্পৰ্টিং পিন্ধিব টাইট জিন্স পেণ্ট পিন্ধিব দেখিছোঁ কোনোবা ৰমেন নীৰেন বা হৰেন্দাৰ লগত বাইকত ঠাউতকৈ উঠি পেলাই লৰ মাৰিব এটা কথা ছোৱালীবিলাকৰ এই আৰু এটা তহঁতি মনে কোৱা নাই কাঠ এটা আহিছে নহয় ধুনীয়া কি কাঠ মানে বাহুবলী কাঠ টি চাৰ্টটো পিন্ধে বাহুটো ইয়ালৈকে পায় ইয়ালৈকে ফলা সেইটো বাহুবলী কাঠ নি বাহুবলী কাঠ ক্ষীণ ছোৱালীবিলাকৰতো এইফালে হাৰ্ডি চাৰ্ডি ওলাই থাকে আৰু এটা কথা কিন্তু আমাৰ টাউনীয়া ছোৱালীবিলাকৰ এটা কথা আকৌ ভাল কি টাউনীয়া ছোৱালীবিলাকে মাক বাপেকৰ কথা বৰ চিন্তা কৰে মাক বাপেকৰ পইচা পাতি কমকৈ খৰচ হওক বুলি চুটিকৈ কাপোৰবোৰ চিলাই পেলাই পিন্ধে হয় নাই বাৰু কিছুমানেতো তোমাৰ সেই অন্নপ্ৰসন্নত দিয়া ফৰকটো জীয়ৰীকালৈকে পিন্ধি থাকে তেওঁ শ্ৰদ্ধাভাজন দৰ্শক মণ্ডলী বিহু এটা গাওঁ কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তোৰ সৰুটো একেবাৰে মহিষাসুৰলেখীয়া হৈছে আমি যেনেকৈ গাম তেনেকৈ গাম আজিকালি সম্পূৰ্ণ উল্টা হৈ গ'ল কাজিৰঙা বৰ ধুনীয়া এটাও গড় নাইকিয়া তাতোতকৈ ধুনীয়া লাগে চিকাৰীৰে দলকেইটা কাজিৰঙা বৰ ধুনীয়া এটাও গড় নাইকিয়া তাতোতকৈ ধুনীয়া লাগে চিকাৰীৰে দলকেইটা সৰু সৰুকৈ জুপুৰি সাজি জীৱ জন্তু খেদিলা কাজিৰঙাৰ মাজতে কিয় ঘৰ সাজি ললা কাজিৰঙাৰ মাজতে কিয় ঘৰ সাজি ললা সীমান্ততে নগাই আহি অসমীয়াক মাৰিলে তাকে দেখি প্ৰশাসনে গুৰুত্বকে নিদিলে সীমান্ততে নগাই আহি অসমীয়াক মাৰিলে তাকে দেখি প্ৰশাসনে গুৰুত্বকে নিদিলে এদিন চাবা আধা অসম নগাই দখল কৰিব পথ অৱৰোধ কৰি কিন্তু একো যে লাভ নহ'ব পথ অৱৰোধ কৰি কিন্তু একো যে লাভ নহ'ব দিছপুৰখনো বৰ ধুনীয়া বিসম্বাদেৰে ভৰা ভোট কেইটামান পাম বুলি বিদেশী নেখেদিলা দিছপুৰখনো বৰ ধুনীয়া বিসম্বাদেৰে ভৰা ভোট কেইটামান পাম বুলি বিদেশী নেখেদিলা এদিন চাবা অসমীয়াৰ হ'ব যে কিনো দশা মিয়াই আহি পিঠা বনাব তাকেনো চুবাই খাবা মিয়াই আহি পিঠা বেচিব তাকেনো কিনি নিবা ধন্যবাদ অকণমান ধেমালি কৰিলোঁ চম্পকে মাতিলে আমাৰ কালি লিডুত প্ৰগ্ৰেম আছিলে অলপ দৌৰা দৌৰিকৈ আহিবলগীয়া হ'ল